So hello friends, welcome to my YouTube channel. So বন্ধুসকল আপোনালোকক মই এটা প্ৰশ্ন দিছিলোঁ হোৱাটছএপত যে ল ক'ৰ পৰা কৰিব লাগে। অপশ্যন দিছিলোঁ আমি, অপশ্যন এ হাৰ্ট, অপশ্যন বি মাইণ্ড, অপশ্যন চি দিছিলোঁ বোথ, অপশ্যন ডি আছিল নান, আৰু আমি বিচাৰিছিলোঁ কাৰণ সহ শুদ্ধ উত্তৰ। দুৰ্ভাগ্যবশতঃ আমি আমাৰ সাইক্ৰেটিষ্টসকলক সন্তুষ্ট কৰিব পৰা মতে এটাও উত্তৰ নাপালোঁ আমি কাৰণ সহ। যিটো উত্তৰ আছিল সেইটো উত্তৰ আপোনালোকক আজি এতিয়া আমাৰ সাইক্ৰেটিষ্টসকলে আপোনালোকক দি দিছে। আপোনালোকে চেক কৰি ল'ব। এতিয়া আমি এনাউন্স কৰি দিম শুদ্ধ উত্তৰটো কি। শুদ্ধ উত্তৰটো হৈছে আচলতে যে আমি লভটো কৰিব নালাগে, এইটো অট'মেটিকেলি এটা অট'মেটিক প্ৰচেছ, এইটো অট'মেটিকেলি হৈ যায়। জাষ্ট আপোনালোকে নিজক কণ্ট্ৰল কৰি ৰাখিব লাগে, মাইণ্ডকেই হওক হাৰ্টকেই হওক, জাষ্ট আপোনালোকে কণ্ট্ৰলহে কৰিব পাৰিব। কিন্তু এইটো আপোনালোকে ইচ্ছাকৃতভাৱে কিবা এটা কৰিব নোৱাৰে যে মোৰ মনৰ পৰা মই এইটো কৰিম, মোৰ হাৰ্টৰ পৰা এইটো কৰিম, দুইটাৰ পৰা কৰিম, এটাৰ পৰাও নকৰিম। আচলতে এইটো শুদ্ধ অপশ্যনটো হৈছে নান, যে আমি এটাৰ পৰাও কৰিব নোৱাৰোঁ। এইটো লাভটো এটাৰ পৰাও কৰিব নোৱাৰোঁ, নান। কাৰণ আমি এইটো কৰিব নোৱাৰোঁ, এইটো এটা অট'মেটিকেলি প্ৰচেছ, যিটো ওপৰলৈ দিয়া, এইটো এটা সময়মতে এইটো অট'মেটিকেলি হৈ যায়। জাষ্ট নিজকে কণ্ট্ৰলহে কৰিব পাৰি। কোনোবাই কণ্ট্ৰল কৰিব নোৱাৰিবও পাৰে, যিসকলে পাৰে, যিসকলে নোৱাৰে। আমি আমাৰ এইখিনি হাতত যে আমি পাৰোঁ নে নোৱাৰোঁ সেইখিনিহে আমি কৰিব পাৰোঁ, কিন্তু আমি ইচ্ছাকৃতভাৱে মনৰ পৰা বা ব্ৰেইনৰ পৰা আমি লাভ কৰিব নোৱাৰোঁ। সেইটো আছিল শুদ্ধ উত্তৰটো। আৰু এইখিনিতে আপোনালোকক পাৰ্টিচিপেট কৰাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আৰু পিছৰ ৰাউণ্ডত যদি আপোনালোকে পাৰ্টিচিপেট কৰিব বিচাৰে, শুদ্ধ উত্তৰটো দিলে আমি আকৌ এইটো অফাৰ ইভেণ্টত এড কৰি দিছোঁ, যে যিটো টপ আপ আপোনালোকক 10 টকাত দিয়া হ'ব, আৰু 10 টকাৰ বিনিময়ত আপোনালোকে পাব 7 টকাৰ টক টাইম পাব, আৰু লগতে মাই জিঅ' এপ খুলি আপোনালোকে ৰিডিম কোডৰ পৰা 1 GB ডাটা অফাৰ পাব। এই দুটা অফাৰ আছে। ইভেণ্টত পাৰ্টিচিপেট কৰিব আপোনালোকে। নেক্সট ইভেণ্টৰ কাৰণে আপোনালোকক গুড লাক। আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিছোঁ। বাই বাই। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। বন্ধুসকল আপোনালোকক